Hello everyone, আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কৃষ্ণ জন্মাষ্টমী, সেয়েহে ৰাতি আমাৰ নামঘৰত জন্মাষ্টমী পাতিছে, তালৈকে যাব ওলাইছোঁ। আৰু এয়া আমাৰ চিকুৱেট এইকেইটা পুৰা লাগি আছে মোৰ লগত। তো মই এতিয়া নামঘৰলৈ বুলি যাওঁ, ব'লক আপোনালোককো দেখুৱাই আছোঁ। আৰু এইফালে ভণ্টি আহি গ'ল, তাই এতিয়া গেটখন খুলি দিছে, আমি দুজনী যাম। গাইছ, এতিয়া আমি নামঘৰ পাওঁ হৈছোঁগৈ আৰু দেখাই আছোঁ আমি ইয়ালৈ আমি তিনিজনী আহিছোঁ। এখন স্কুটি মানুহবোৰ ধেনি ধেনি কাৰণেহে ধৰিব পৰা নাই। এয়া তিনিজনী গৈ পাই লওঁ নামঘৰটো, তাৰপিছত আপোনালোকক দেখাইছোঁ। এতিয়া আমি নামঘৰ আহি পাই গ'লোহি। এয়া আমাৰ নামঘৰৰ বাটচ'ৰাটো। তো এতিয়া আমি ভিতৰলৈ সোমাই গৈছোঁ। এইফালে আকৌ চাহ দি আছিলে, তাত আমি গোটেইকেইজনী আহি চাহ খাই ল'লোহি। এইফালে চাহ খাই আহি বহিলোহি, তাৰপিছত এইফালে সেৱা কৰি আছে। এইফালে গোপিনীসকলে নাম ল'বৰ কাৰণে বহিলে, তাৰপাছতে ময়ো বহি ল'লোহি পেহাহঁতৰ লগতে। আৰু এইফালে মোৰ কাষত ভণ্টি আছে, এয়া মোৰ পেহা। তাৰপিছত আপোনালোকেও চাই থাককচোন, আমাৰ নামঘৰতনো কেনেকৈনো গোপিনীসকলে নাম লয়।
খাবৰ কাৰণে বহিছেহি। তো আমিও বহি আছোঁ প্ৰসাদ খাবৰ কাৰণে। এইফালে খুৰাহঁতে প্ৰসাদ বিতাই আছে। আমি এতিয়া প্ৰসাদটো খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। এতিয়া ৰাতি বহুত দেৰি হৈ গ'ল। আমি তিনিজনী প্ৰসাদ খাই মেলি ঘৰলৈ বুলি আহিলোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাককচোন। এতিয়া বাজিছে 1:50 নে 2টা বাজিলে? 2টা বাজিলে, 10 মিনিট আছে। তো আমি ঘৰ পালোহি আৰু আমি এতিয়া 2টা বজাত আহি ঘৰ পাইছোঁ। সেই কুকুৰ পোৱালিকেইটা জহনী জাতীয় তই মানুহ মাৰি কুকুৰ জহত মানুহ জানো। এয়া ঘৰ গৈ পালোহি আৰু হেল্ল' গাইছ, ঘৰ পালোহি, হাত ভৰি ধুই ল'লোঁ আৰু এতিয়া 2টাই বাজিলে, শুব হৈ গ'ল। তো মই শুওঁ আৰু ভিডিঅ'টো কেতিয়া সামৰণি মাৰিছোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক আৰু কমেণ্ট এটা কৰি দিব।